Good morning students, welcome to Amrit online coaching. আজি মই তোমালোকৰ লগত চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 2 সংখ্যাৰ ধাৰণা পাঠটি আলোচনা কৰিম। ঠিক আছে, আৰম্ভ কৰোঁ তেন্তে। কি দিয়া আছে চোৱা। এই সমস্যাবোৰ সমাধান কৰা। বিলৰ পৰা বজাৰলৈ দূৰত্ব 5 কিলোমিটাৰ। আচ্ছা, বিলৰ পৰা বজাৰলৈ দূৰত্ব 5 কিলোমিটাৰ। বজাৰলৈ চাইকেলেৰে যাওঁতে মনবৰহঁতৰ সময় লাগে 20 মিনিট আৰু খোজকাঢ়ি যাবলৈ সময় লাগে 50 মিনিট। খোজকাঢ়ি যাওঁতে তেওঁলোকৰ কিমান সময় বেছি লাগিব? এতিয়া তোমালোকক সময় উলিয়াব দিছে মিনিটত। কেনেদৰে কৰিবা এইটো? সময় উলিয়াব দিছে মিনিটত, কেনেদৰে কৰিবা? চাওঁ হা আকৌ। বিলৰ পৰা বজাৰলৈ দূৰত্ব কিমান? 5 কিলোমিটাৰ। আমি ইয়াতে লিখি লওঁচোন। বিলৰ পৰা বজাৰলৈ কিমান? ইয়াতে লিখি দিম 5 কিলোমিটাৰ। ঠিক আছে, কিমি বুলি লিখিছোঁ, তোমালোকে কিলোমিটাৰ বুলি লিখা। 5 কিলোমিটাৰ। বজাৰলৈ চাইকেলেৰে যাওঁতে মনবৰহঁতৰ সময় লাগে 20 মিনিট। সময় কিমান লাগে? 20 মিনিট। বিলৰ পৰা বজাৰলৈ যদি যোৱা দূৰত্ব কিমান? 5 কিলোমিটাৰ। সময় কিমান লাগে? 20 মিনিট। 20 মিনিট সময় লাগে। যদি চাইকেলেৰে যায়, কিহেৰে গ'লে? চাইকেলেৰে গ'লে 20 মিনিট লাগে। আচ্ছা, আৰু খোজকাঢ়ি যাবলৈ সময় লাগে 50 মিনিট। খোজকাঢ়ি যদি যায় তেওঁলোকৰ সময় কিমান লাগিব? 50 মিনিট ন? বিলৰ পৰা বজাৰলৈ দূৰত্ব কিমান? 5 কিলোমিটাৰ। চাইকেলেৰে গ'লে সময় লাগে 20 মিনিট আৰু খোজকাঢ়ি গ'লে সময় লাগে 50 মিনিট। এতিয়া খোজকাঢ়ি যাওঁতে তেওঁলোকৰ কিমান সময় বেছি লাগিব? এতিয়া উলিয়াব দিছে খোজকাঢ়ি যাওঁতে তেওঁলোকৰ কিমান সময় বেছি লাগিব। কি কৰিবা কোৱাচোন? এতিয়া চাইকেলেৰে গ'লে 20 মিনিট লাগে, খোজকাঢ়ি গ'লে 50 মিনিট লাগে। মানে খোজকাঢ়ি যাবলৈ তেওঁলোকৰ বেছি সময় লাগে। এতিয়া কিমান সময় বেছি লাগে? চাইকেলেৰে গ'লে কিমান লাগিব আৰু খোজকাঢ়ি গ'লে কিমান লাগিব? এই দুটাৰ মাজত কি উলিয়াব দিছে তোমালোকক? বেছি উলিয়াব দিছে। এইটো আমি এতিয়া কি উলিয়াম? পাৰ্থক্য। পাৰ্থক্যটো কেনেদৰে উলিয়াম চোৱা। খোজকাঢ়ি যাওঁতে সময় কিমান লাগে? খোজ কাঢ়োতে সময় লাগে কিমান মিনিট? 50 মিনিট। ঠিক আছে, মই মি বুলি লিখিছোঁ 50 মিনিট। 50 মিনিট লিখি দিম। 50 মিনিট। আকৌ আচ্ছা, চাইকেলেৰে যাওঁতে সময় লাগে, চাইকেলেৰে সময় লাগে বুলি লিখিছোঁ। সময় লাগে কিমান মিনিট? 20 মিনিট ন? এতিয়া খোজকাঢ়ি বেছি সময় লাগে, চাইকেলেৰে কম সময় লাগে। এতিয়া খোজকাঢ়োতে কিমান সময় বেছি লাগে? আমি কি কৰিম? এইটো বিয়োগ কৰিলে কিবা 0ৰ পৰা 0 গ'লে থাকিল 0, 5ৰ পৰা 2 গ'লে কিমান থাকিল? 3 মিনিট ন? তাৰমানে আমাৰ কিমান সময় বেছি লাগে? 30 মিনিট সময় বেছি লাগে। আমি যদি খোজকাঢ়ি যাওঁ তেতিয়াহ'লে আমাক কিমান সময় বেছি লাগিব? 30 মিনিট বেছি লাগিব চাইকেলতকৈ। ঠিক আছে, এইখিনি কৰিব নালাগে, এইখিনি কৰি লয়। এইখিনি বুজাৰ কাৰণে কৰি দিছিলোঁ। এতিয়াৰ পিছত কি আছে চোৱা। আইতাকৰ বয়স 78 বছৰ, ককাকৰ বয়স 89 বছৰ। ককাক আইতাকতকৈ কেইবছৰ ডাঙৰ? সহজ, এইটো তোমালোকে কৰিব পাৰিবা। নিজে চেষ্টা কৰিবা, নোৱাৰিলে মই কৰি দিছোঁ, পিছত চাই ল'বা। আইতাকৰ বয়স আৰু ককাকৰ বয়সৰ মাজত পাৰ্থক্য উলিয়াব দিছে। কোন ডাঙৰ? ককা ডাঙৰ। তেতিয়া ইয়াতে লিখা ককাকৰ বয়স। ককাকৰ বয়স সমান কিমান দিছে? 89। আচ্ছা, আইতাকৰ বয়স 78। আইতাকৰ বয়স কিমান হ'ব? 78। এতিয়া বেছি কোন, ডাঙৰ কোন উলিয়াব দিলে, সৰু ডাঙৰ এইবোৰ উলিয়াব দিলে আমি কি কৰোঁ? সদায় বিয়োগ। তুলনা কৰিব দিলে আমি এতিয়া বিয়োগ কৰিম। বিয়োগ ন? বিয়োগ কৰিম। এতিয়া চোৱা, ডাঙৰ ককা, সৰু আইতা। তেতিয়াহ'লে আইতাতকৈ ককা কেইবছৰ ডাঙৰ উলিয়াব দিছে? 9ৰ পৰা 8 গ'লে কিমান থাকিল? 1। এতিয়া 8, 8ৰ পৰা 7 গ'লে কিমান থাকিল? 1। তেতিয়াহ'লে কিমান বছৰ ডাঙৰ?
11 বছৰ ডাঙৰ কিমান বছৰ ডাঙৰ 11 বছৰ উত্তৰটো কিমান হ'ব 11 ঠিক আছে ইয়াৰ পিছত কি আছে চাওঁ মৰিয়মৰ দোকানত 500 টকা দিয়াছলাই বা 500টা দিয়াছলাই বা আছে তাই তাৰ 422টা দিয়াছলাই বেচিলে এতিয়া দোকানত কিমানটা দিয়াছলাই বাকি থাকিল মৰিয়মৰ দোকানত 500টা কি থাকিল দিয়াছলাই বা আছিল কিছুমান বিকিলে এতিয়া থাকিল কিমান কি হ'ব তেতিয়ালে এটো আছিল বিকিলে মানে গুছি গল থাকিল কিমান তেতিয়া বিয়োগ হ'ব আমি লিখিম নেকি দিয়াছলাই আছিল দিয়াছলাই আছিল 500টা বেচিলে 422টা বেচিলে কিমান 422টা বিয়োগ হ'ব বিয়োগ কৰা 500 ন এতিয়া এতে কিমান আছে শূন্য শূন্যৰ পৰা 2 বিয়োগ না যায় ইয়াতে কিমান আছে শূন্য ন শূন্য ইয়াতো আছে শূন্য কি কৰিম এতিয়া শূন্য শূন্যৰ পৰা 2 বিয়োগ না যায় আমি এইটো ঘৰৰ পৰা ধাৰ কৰিম না কিন্তু এইটো ঘৰতো শূন্য আছে ধাৰ কৰিব নোৱাৰো তেতিয়ালে কি কৰিব আগতে এই ঘৰটো ইয়াৰ পৰা ধাৰ কৰি লওক এইটো যদি ইয়াৰ পৰা ধাৰ কৰিব ইয়াৰ কিমান হ'ব 10 এক ধাৰ কৰিলে কিমান হ'ব 10 এতিয়া এই 10ৰ পৰা মই এক ধাৰ কৰিম ইয়াতে তেতিয়ালে ইয়াতে কিমান হৈ যাব 10 আৰু তেতিয়ালে ইয়াতে থাকি যাব কিমান ন বুজিলা আকৌ এবাৰ চাই লওঁ ইয়াৰ পৰা এই ধাৰ কৰিব ন ইয়াৰ পৰা এই ধাৰ কৰিব নোৱাৰে যেহেতু তাৰ ঠাইতো একো নাই ই তেন্তে ইয়াৰ পৰা এক ধাৰি কৰিব ই যদি ইয়াৰ পৰা এক ধাৰ কৰে ই কিমান হ'ব 10 আচ্ছা এতিয়া ই ইয়াৰ পৰা ধাৰ কৰিব ই যদি ইয়াৰ পৰা ধাৰ কৰে ই কিমান হ'ব 10 তেতিয়ালে ইয়াৰ পৰা এক গুছি গল 10ৰ পৰা এক গুছি গলে থাকে কিমান ইয়াৰ ঠাইত থাকি যাব কিমান 9 আৰু ইয়াৰ পৰা যেহেতু এক গুছি গল ই ঠিক থাকিব কিমান 4 এতিয়া বিয়োগ কৰ 10ৰ পৰা 2 গল 10ৰ পৰা 2 গল 10ৰ পৰা 2 গলে থাকিব কিমান 8 9ৰ পৰা 2 গল থাকিব কিমান 7 4ৰ পৰা 4 গলে কিমান থাকিব 0 ঠিক আছে বুজিলা তোমালোকে ইয়াৰ পিছত কি আছে চাওঁ মধুপুৰ গাঁৱলৈ থিয়েটাৰ চাবলৈ ওচৰ পাজৰৰ গাঁৱৰ পৰা মুঠতে 305 জন মানুহ আহিছিল চকী আছিল 314 খন আটাইবোৰ মানুহ বহাৰ পাছত কিমান এখন খালি থাকিব এতিয়া চকী কিমান আছিল 314 খন থিয়েটাৰ চাবলৈ মানুহ কিমান আহিল 305 জন থিয়েটাৰ চাবলৈ 305 জন আহিল চকী আছিল 314 কেটা বাকি থাকিল এখন খালি লিখিব দিছে তাৰমানে আমাৰ চকী আছিল কেটা চকী আছিল কেটা 314টা 14 খন তা নহয় দে 14 খন মোৰ ভুল হল 14 খন ইয়াৰ পিছত চকী আছিল 314 খন এতিয়া মানুহে থিয়েটাৰ চাবলৈ আহিলে কেইজন মানুহে থিয়েটাৰ চাবলৈ আহিছে 305 জন ন তেতিয়ালে 305 জন যদি আহে 305 জন মানুহে 305টা চকীত বহিব তেতিয়ালে কেইখন চকী গুছি গল 305 চকী 305 খন চকী বহিব ইয়াতে মই লিখি দিও চকী ভৰ্তি হল আচ্ছা চকীত বহিল বুলি লিখি দিছো না মানুহ বহিল ইমানখনত ন মানুহ বহিল ইমানখনত হ'ব এইটো আচ্ছা আছিল 314 মানুহ বহিল 305 খনত থাকি যাব কিমান আছিল 314 মানুহ বহিল 3 মানে গুছি গল তোমাৰ পৰা 305টা বাকি যে কেটা থাকিল তেতিয়া আমি কি কৰিম এটো বিয়োগ কৰিম 4 পৰা 5 বিয়োগ না যায় তেতিয়ালে এটো কিমান হ'ব এক ধাৰ কৰিম ইয়াৰ পৰা 14ৰ পৰা 5 গলে থাকে কিমান 9 14ৰ পৰা 5 গলে থাকে কিমান 9
ইয়াতে থাকিব শূন্য শূন্যৰ পৰা শূন্য গ'লে কিমান থাকে শূন্য এতিয়া 3 3ৰ পৰা 3 গ'লে কিমান থাকে শূন্য আমি নিলিখো বাওঁফালে শূন্য তে আমাৰ কেইখন চকী বাকি থাকিল 9খন বাকি থাকিল বাকি থাকিল 9খন বুজিলা তোমালোকক ইয়াতে বেছিভাগে বিয়োগ গণিত দিছে পিছত কি আছে চোৱা কণিকাহঁতৰ কুকুৰা ফাৰ্মত 615 জনী বগা কুকুৰা আৰু 322 জনী মুগা বৰ্ণৰ কুকুৰা আছে ফাৰ্মত মুঠতে কিমান জনী কুকুৰা আছে কণিকাহঁতৰ কি আছে কুকুৰা ফাৰ্ম আছে তাতে 615 জনী বগা কুকুৰা আছে আৰু 322 জনী মুগা বৰ্ণৰ কুকুৰা আছে এতে মুঠ কেইজনী কুকুৰা আছে কিদৰে উলিয়াবা এটো কি হ'ব এটো যোগ নে বিয়োগ কোৱা কি হ'ব যোগ কৰিম এতিয়া মুঠ উলিয়াব দিছে এটাৰ লগত আনটো লগ লগা এতিয়া বগা কুকুৰা কেইজনী আছিল চোৱা বগা কুকুৰা কেইজনী আছিল 615 জনী এতে মুগা বৰ্ণৰ কুকুৰা বুলি লিখি দিম মুগা কুকুৰা কেইজনী আছিল 300 কিমান 22 জনী ন জনী এতিয়া মুঠ বগা ইমান মুগা ইমান মুঠ কি হবে এটো যোগ কৰি দিয়া 5 2 7 হাতত 7 1 আৰু 2 3 6 আৰু 3 9 মুঠ কিমান 937 জনী কুকুৰা ঠিক আছে ইয়াৰ পিছত কি আছে চোৱা প্ৰশ্নটো পঢ়াচোন তোমালোকে ইয়াৰ পিছত আছে এখন বাগিচাত 466 জোপা বৃক্ষ আৰু 312 জোপা গুল্ম জাতীয় গছ আছে বাগিচাখনত মুঠতে কিমান জোপা গছ আছে কিছুমান বৃক্ষ আৰু কিছুমান গুল্ম আছে দুইটা মিলে কিমান আছে উলিয়াব দিছে তেতিয়া কি হ'ব এটো এটাৰ লগত আনটো লগ লগাব দিছে তেতিয়া কি হ'ব যোগ এতিয়া কি হ'ব চোৱা এতিয়া আমি লিখো বৃক্ষ কেইজোপা আছে চোৱা 466 জোপা গুল্ম জাতীয় ন গুল্ম জাতীয় কেইজোপা আছে 312 জোপা বৃক্ষই 466 জোপা গুল্ম জাতীয় 312 জোপা তেতিয়া মুঠ কি হ'ব এটো যোগ 6 আৰু 2 কিমান 8 ন আচ্ছা 8 হল 7 6 আৰু 1 কিমান 6 লগত 1 যোগ কৰিলে 6 1 7 ইয়াৰ পিছত 4 আৰু 3 যোগ কৰাচোন 4 3 যোগ কৰিলে কিমান হ'ব 7 আমি কিমান পালো মুঠ গছ কেইজোপা পালো মুঠ গছ সমান 778 জোপা উত্তৰটোত কি লিখিবা 778 জোপা এইটো তোমালোকৰ উত্তৰ ঠিক আছে ইয়াৰ পিছত কি আছে চোৱা প্ৰশ্নটো পঢ়া তোমালোকে কণ্টি দাইটিৰ পামত 629 জনী গাই গৰু আৰু 233টা বলদ গৰু আছে পামত মুঠতে কিমান গৰু আছে গাই কেইজনী আছে 629 আৰু বলদ কেইটা আছে 233টা মুঠতে কিমান গৰু আছে গাই আৰু বলদ মিলাই কিমান গৰু আছে উলিয়াব দিছে এটো কি হ'ব যোগ গাই আমি লিখো গাই সমান কিমানটা গাই আছে গাই বুলি লিখি দিয়া 629টা 29 জনী সৰি গাই 629 জনী দেই বলদ গৰু গাই গৰু আৰু এতে গৰু লিখি দিছো গাই গৰু আৰু বলদ গৰু কিমানটা আছে 233টা
এতিয়া মুঠ মুঠ কিমান হ'ব গাই আৰু বলদ মিলাই কি হ'ব যোগ কি কৰিবা 9 9 আৰু 3 এ যোগ কৰিলে কিমান হ'ব 9 এ 3 এ যোগ কৰিলে 9 9 9 9 9 এ 3 এ যোগ কৰিলে কিমান হ'ব 12 12 12 12 12 12 হাতত থাকিল কিমান 1 2 আৰু 3 কিমান 5 5 6 আৰু 1 কিমান হ'ব 6 6 আৰু 2 যোগ কৰাচোন 6 আৰু 2 যোগ কৰা 6 2 6 2 8 6 2 8 তেতলে কিমানটা হ'ব 862 ঠিক আছে আজি তেন্তে ইয়াতে শেষ কৰোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকৰ লগত ইয়াৰ পিছৰ পৃষ্ঠাখিনি আলোচনা কৰিম তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ যদি কিবা সুধিব লগা থাকে মোক জনাবা মই সেই পাঠটো প্ৰস্তুত কৰি দিম ধন্যবাদ